অসমাজি ৰখাতলে গল অসমীয়া সোমালে বাংলাদেশী লিখিত হৈ গল অসমীয়া নকমৰা ভাষা সংস্কৃতি অসমীয়া দেখিছা সাপৰে পাল্লাত পৰি দেখিছা সাপৰে পাল্লাত পৰি আজি কোনে বুজিব অসমৰ অৱস্থা অসমীয়াৰ অৱস্থা Yes, sir. অসমীয়া লিখা পঢ়া নজনাটো অসমীয়া গৌৰৱৰ কাৰণ আজি নিজতে সকলোবোৰ দি জলাঞ্জলি বাচি থাকিব জানো এটা জাতি অসমীয়া জয় অসম বুলি সকলো একা জয় অসম বুলি সকলো একা হাজাৰ হাজাৰ লক্ষ লক্ষ জনতাৰ অসমীয়া জাতিক অপমান কৰি অসমত বলবৎ কৰিলে কা অসমৰ ৰাইজে বিচৰা নাছিল কিমান খাতৰা প্ৰতিবাদ হৈছিল আন্দোলন হৈছিল 5জনকৈ ডেকা ল'ৰাৰ শ্বহীদ হৈছিল তথাপিও নুশুনিলে বিজেপি চৰকাৰে অৱশেষত কা বলবৎ কৰিহে এৰিলে এয়া কাৰ ব্যৰ্থতা চৰকাৰৰ সফলতা নে অসমীয়া জনতাৰ আবেগৰ ব্যৰ্থতা কাক আমি ছাপোৰ্ট কৰা নাছিলো আগতেও এতিয়াও আৰু ভৱিষ্যতেও ছাপোৰ্ট নকৰো কিন্তু কেৱল ছাপোৰ্ট নকৰো বুলি চিঞৰি থাকিলে জানো হ'ব ছাপোৰ্ট নকৰো বুলি প্ৰতিবাদ কৰিলে আন্দোলন কৰিলে একোৱে নহ'ব কাৰণ এইখন চৰকাৰ হৈছে এনেকুৱা সাংঘাতিক খাটা চৰকাৰ আপোনাৰ প্ৰতিবাদক অলপো গুৰুত্ব নিদিয়ে আপুনি যদি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে যায় তেনেহলে আপুনি একোৱে ৰায়দান নাপাব কাৰণ চৰকাৰৰ হাতৰ মুঠিত পুলিচ প্ৰশাসন আদালত আইন সকলো ইয়েছ আমি এতিয়াও দেখিছো আৰু আগতেও দেখিছো এনেকুৱা বহু ঘটনা যিখিনি নেকি চৰকাৰ ব্যক্তিৰ লগত জড়িত সেইবিলাক ঘটনাৰ কোনো সংহূত্তই নুলিয়াই আমাৰ প্ৰশাসনে গতিকে ৰাইজ আমি এতিয়া কি কৰিব লাগিব আমি এতিয়া কি কৰিম কা আমাক নেলাগে বুলি প্ৰতিবাদ কৰি থাকিলে জানো আমি কিবা এটা ভাল ফলাফল পাম নিশ্চয় নাপাম কিয়নো এখন বলবৎ হৈয়ে গল অলৰেডি আৰু যিটো সময়ত আমি কৰিব লাগিছিল সেইটো সময়ত একোৱে নকৰিলো বিধানসভা নিৰ্বাচনৰ আগত অসমত কেনেকুৱা ভয়ংকৰ পৰিস্থিতি অসম বন্ধ চকা বন্ধ আন্দোলন প্ৰতিবাদ ভয়ংকৰ পৰিস্থিতি কাৰ প্ৰতিবাদত সেই উদ্দেশ্যে অসমীয়া জাতিক বচাবৰ কাৰণে আগবাঢ়ি আহিল এটা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ নিৰ্বাচন শেষ ফলাফলত আমি গম পালো যে নাই দেখোন বিজেপি চৰকাৰে পুনৰবাৰ জয় লাভ কৰিলে গতিকে ৰাইজ আমি ক'ব নোৱাৰো নে সেই ভয়ংকৰ আন্দোলন এনে অথলে গল বুলি যদি ইমানেই বিজেপিয়ে বেয়া কাম কৰিছে কাখন ইমানেই বেয়া তেনে যদি তোমালোকে কিয় ইলেকশ্যনত বিজেপিকে ভোট দি জিকাই দিলা যদি সেইটো টাইমতে বিজেপিক ভোট নিদিয়াহেঁতেন আজি কা বলবৎ হ'বলৈ নেপালেহেঁতেন গতিকে ৰাইজ আজিৰ তাৰিখত আন্দোলন কৰি একো লাভ নাই নালাগে আন্দোলন কৰি লাভে নাই কাৰণ সেই তেতিয়া আন্দোলন কিমান খাতৰা আছিলে অসমৰ সকলো মানুহে জানিছিল কাখন বেয়া বুলি জনাৰ পাছতো বিজেপিকে ভোট দি জিকালে আন্দোলন কৰি কিবা লাভ আছে জানো সেই ইলেকশ্যনত কিয় বিজেপিক হাৰুৱাব নোৱাৰিলে আমাৰ প্ৰব্লেম এটাই সময়ত যিটো কৰিব লাগে সেইটো নকৰো এনেই যতে ততে যি টি কৰি থাকো এতিয়া চবে আন্দোলন কৰিব লাগে কি কৰিব লাগে বুলি কৈছে দল সংগঠনে আবে এতিয়া আন্দোলন কৰি কিবা লাভ হ'ব একো লাভ নাই আমি সেইবাবে এইটোৱে কৈছো এতিয়া আন্দোলন কৰি একো লাভ নাই আহি আছে লোকসভা নিৰ্বাচন বিজেপিৰ প্ৰতি থকা এই খাতৰা ক্ষোভটোক সেই আন্দোলনৰ সময়ত দেখুৱাওক ইয়েছ আন্দোলন কৰাটোক আমি বেয়া বুলি কোৱা নাই প্ৰতিবাদ কৰাটোক বেয়া বুলি কোৱা নাই চৰকাৰৰ কিছুমান কামৰ প্ৰতি অসন্তুষ্ট হলে আমি গণতান্ত্ৰিক আন্দোলন কৰিবই লাগিব আৰু এই গণতান্ত্ৰিক অহিংস আন্দোলনৰ যোগেদিয়ে আমাৰ ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰা স্বাধীন কৰা হৈছিল কিন্তু তেতিয়া দিনৰ আন্দোলন বেলেগ আৰু আজি তাৰিখৰ আন্দোলন বেলেগ সম্পূৰ্ণ এটা পৃথক আন্দোলন গতিকে ৰাইজ মেইন কথাটো হ'ল এতিয়া আন্দোলন কৰি একো লাভ নাই যি দেখাব আছে নিৰ্বাচনৰ সময়ত দেখুৱাব লাগে দুটকামান পইচাৰ লোভত নিজৰ বিবেকক বিক্ৰী কৰিলে এনেকুৱাই হ'ব গতিকে ভুল চৰকাৰৰ নহয় চৰকাৰে আমাক লোভ দিছে ভুল হৈছে আমাৰ সাধাৰণ জনতাৰ 2 টকা পইচাৰ লোভত আমি আমাৰ নিজৰ বিবেকক বিক্ৰী কৰি দিওঁ আমি আমাৰ অধিকাৰক বিক্ৰী কৰি দিওঁ আৰু তাৰ উচিত শাস্তি লাভ কৰো 5 বছৰলৈকে গতিকে সময় থাকোতে আমি কিছুমান কথা ভাবিব লাগে
বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰি হিতাধিকাৰীৰ সৃষ্টি, ভোট বেংক সৃষ্টিৰ ৰচনা কৌশল, আৰু এতিয়া কাখনৰ যোগেদি পাকিস্তান, আফগানিস্তান, বাংলাদেশ এই তিনিখন দেশৰ জনসাধাৰণে লাভ কৰিব নাগৰিকত্ব। আৰু আমি ক'ব পাৰো যে এয়া হৈছে ভোট বেংক সৃষ্টিৰ নতুন কৌশল। এতিয়া কি কৰিবি, হয় উপায় নাই। কিমান প্ৰতিবাদ কৰিবি? ইমান প্ৰতিবাদ কৰাৰ পাছতো নুশুনিলে, চৰকাৰে বলবৎ কৰিহে এৰিলে কাখন আইনখন। এতিয়া বাৰু প্ৰতিবাদ কৰিলে কিবা এটা হ'ব জানো? মোৰ বোধে ছাৰ একো নহ'ব। নাই, নুশুনে। বিৰাট খাতৰা চৰকাৰ এখন। মোৰ বোধেও ছাৰ শুনিব নালাগে। দে, মোৰ বোধেও শুনিব নালাগে। তো আপোনালোকে কি ভাবে কি নেভাবে এবাৰ কমেণ্টত ক'বচোন। সঁচাকৈ আমি বাৰু অকৰা নেকি? আমি বাৰু অকৰা নেকি? আমি ইমানে বেয়া পাওঁ কাখন, ইমানে বেয়া পাওঁ, ইমানে প্ৰতিবাদ কৰিছোঁ, আমাৰ সৰু সৰু ল'ৰা মৃত্যু হৈ গ'ল, তথাপি আমি বুজি নাপালোঁ। কেৱল আন্দোলন আন্দোলন আন্দোলনেই কৰি থাকিলোঁ। যিটো কাম কৰিব লাগে সেইটো নকৰিলোঁ। ভোট 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 নিৰ্বাচন। য়েছ, নিৰ্বাচন। নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজে ভাবি অলপো নেচালেনে যে হয় নিৰ্বাচনত যদি জয়ী হয় তেনেহ'লে আনিবই কাখন। আৰু আমি জিকাই দিলোঁ বিজেপিক, এতিয়া লৈ আহিছে। আমি এতিয়া কি কৰোঁ মানে ভোট কেৱল আমাৰ। এতিয়া কি হ'ব ঠিক নাই, উপায়ো নাই। মোৰ মতে এতিয়াও লোকসভা নিৰ্বাচন আহি আছে, মই ক'লো নহয়। তো তাতে আমি কিবা এটা দেখুৱাব লাগিব। য়েছ ছাৰ। গাইজ, আপোনালোকে কাৰ সমৰ্থন কৰে নে নকৰে? হয়তো কিছুমানে কৰে বুলিও ক'ব, কিছুমানে নকৰে। তো উপায়ো নাই, কৰে নকৰে কমেণ্টত লিখি দিব। দে ঠিক আছে, বহুতখিনি কথা আলোচনা বিলোচনা কৰা হ'ল। তো আপোনালোকে এতিয়া শুনক আমাৰ আৰম্ভণি গীত দুটা, প্ৰথম আৰু ছেকেণ্ড। হয় ছাৰ, গানকেইটা শুনি মেলি আৰু আজিলৈ ফিনিছ হৈ যাব লাগে। দে ঠিক আছে বাৰু, ৰেডি, 1 2 3। অসমী ৰখাতলে গ'ল অসমীয়া, সোমালে বাংলাদেশী, লিখিত হৈ গ'ল অসমীয়া, নকমনে ভাষা সংস্কৃতি, অসমীয়া, দেখিছা সাপৰে পাল্লাত পৰি, দেখিছা সাপৰে পাল্লাত পৰি। আজি কোনে বুজিব অসমৰ অৱস্থা, অসমীয়াৰ অৱস্থা? য়েছ ছাৰ। অসমীয়া লিখা পঢ়া নজনাটো অসমীয়া, গৌৰৱৰ কাৰণ আজি, নিজতে সকলোবোৰ দি জলাঞ্জলি, বাচি থাকিব জানো এটা জাতি, অসমীয়া, জয় আই অসম বুলি সকলো একা, জয়